জীৱনত ইমান বেগেৰে দৌৰক যাতে বেয়া মানুহে টনা ৰছীডাল ভৰিত আহি ছিঙি পৰে। যদি মানুহে আপোনাৰ ধাৰণাবোৰক ভুল বুলি কয়, সেইটো তেওঁলোকৰ ভুল নহয়, সেইটো আপোনাৰ দায়িত্ব শুদ্ধ কৰি দেখুৱাৰ। যদি জীৱনত সুখী হ'ব বিচাৰে তেন্তে আনৰ কথাবোৰ হৃদয়ত লগোৱা বাদ দিয়ক। কিবা এটা কাম আৰম্ভ কৰিবলৈ আপুনি মহান হোৱাটো জৰুৰী নহয়, কিন্তু মহান হ'বলৈ হ'লে কিবা এটা কাম কৰিবলৈ অত্যন্ত জৰুৰী। জীৱনটো আপুনি ভবাৰ নিচিনা সহজ নহয়, ইয়াক সহজ বনাই ল'ব লগা হয়, কিছুমান জানি বুজি আৰু কিছুমান উচিত শিক্ষা গ্ৰহণ কৰি। যদি আপুনি সেইবোৰেই কৰি আছে যিবোৰ আপুনি সদায় কৰি আহিছে, তেনেহ'লে আপুনি সেইবোৰেই পাব যিবোৰক আপুনি সদায় পাই আহিছে। জীৱনত কিছুমান সিদ্ধান্ত ল'বলৈ বহুত কঠিন হয়, কিন্তু সেইবোৰ সিদ্ধান্তই কেতিয়াবা জীৱনৰ ৰূপে সলনি কৰি দিয়ে। জীৱনৰ আন এটা নাম হ'ল আগবাঢ়ি জীয়াই থকা, ৰৈ থকাৰ নাম জীৱন নহয়। অসহায় মানুহে যদি আপোনাৰ পৰা কেতিয়াবা পৰামৰ্শ বিচাৰে তেন্তে পৰামৰ্শৰ লগে লগে আপোনাৰ সংগও দিব লাগে, কাৰণ পৰামৰ্শ কেতিয়াবা ভুল হ'ব পাৰে, কিন্তু নিজৰ সংগ কেতিয়াও ভুল নহ'ব। জীৱনত দুজন মানুহৰ পৰা সদায় আঁতৰত থাকিব, প্ৰথমজন হ'ল ব্যস্ত আৰু দ্বিতীয়জন হ'ল স্বাৰ্থপৰ। কাৰণ ব্যস্তই নিজৰ সময়মতে আপোনাক বিচাৰিব আৰু স্বাৰ্থপৰে নিজৰ কাম অনুসৰি আপোনাক ব্যৱহাৰ কৰিব। ভাল কিতাপ আৰু ভাল মানুহ সহজতে বুজি পোৱা নাযায়, ইয়াক ভালদৰে পঢ়িলেহে বুজি পোৱা যায়। জীৱনটো সলাবলৈ হ'লে যুঁজিব লগা হয় আৰু ইয়াক সহজ বনাবলৈ হ'লে বুজিব লগা হয়। দেউতাক ধনী হওক বা দুখীয়াই হওক, কিন্তু এজন সন্তানৰ বাবে নিজৰ দেউতাক এজন ৰজাই হয়। উৰাটো কোনো ডাঙৰ কথা নহয়, সদায় উৰক, কিন্তু সন্ধিয়া সদায় তলত আহি যাওক, কাৰণ আপোনাৰ সফলতাত চাপৰি বজোৱা আৰু সাৱটি ধৰাসকল সদায় আপোনাৰ তলতেই থাকে। ধন্যবাদ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট কৰি নিশ্চয় জনাব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব।